নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনাৰ যে ভাল সময় আহিছে তাক আপুনি কেনেকৈ বুজি পাব। যদিহে জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এনে কিছুমান ইংগিত আৰু এনে কিছুমান বিষয় ৰৈছে যিয়ে পৰিষ্কাৰকৈ বুজাই দিব পাৰে যে আপোনাৰ বাবে ভাল সময়ৰ উপস্থিত হৈছে। মানুহৰ জীৱনত কেতিয়াবা ভাল সময় আহে আৰু কেতিয়াবা বেয়া সময় আহে, অৰ্থাৎ ভাল আৰু বেয়া সময়ৰ মাজেৰে আমাৰ জীৱন অতিবাহিত হয়। কিন্তু বহু লোকৰ মনত এই প্ৰশ্ন হ'ব পাৰে যে আমাৰ জীৱনত যে ভাল সময় বা বেয়া সময় আহে তাক আমি কিদৰে বুজিম। জীৱনত ভাল কিছু হওক বা বেয়াই হওক তাক আগতেই বুজি পোৱা সম্ভৱ হয়। গতিকে জানো আহক আপোনাৰ যে ভাল সময় আহিছে তাক আপুনি কিহৰ মাধ্যমেৰে গম পাব। ইয়াৰ ভিতৰতে ১ নম্বৰতে হৈছে কোনো কামত যদি আপুনি ব্যৰ্থ হৈছে, ২-৩ বাৰলৈকে আপুনি ব্যৰ্থ হোৱাৰ পাছতো যদি আপোনাৰ এনাৰ্জি বিন্দু মাত্ৰ কমি যোৱা নাই, সেই উৎসাহ উদ্দীপনালৈ সেই কাৰ্যটি কৰাৰ বাবে আপুনি পুনৰ উদ্দীত হ'ল আৰু মন প্ৰাণ দি সেই কাৰ্যটি কৰাৰ বাবে আপুনি মনোনিৱেশ কৰিছে। এনেধৰণৰ ঘটনা যদি আপোনাৰ জীৱনত ঘটি থাকে তেন্তে বুজিব যে খুব সোনকালেই আপোনাৰ ভাল সময় উপস্থিত হ'ব। বহু ক্ষেত্ৰত দেখা যায় যে আমি যদি কামত ব্যৰ্থ হওঁ তেতিয়া আমাৰ মনৰ মাজত বিপৰীত অৱস্থাৰ সৃষ্টি হয়, অৰ্থাৎ কামৰ এনাৰ্জি লেভেল বহুতো কমি যায়। কোনো সময় বা কোনো মুহূৰ্তত যদি আপোনাৰ ইয়াৰ ওলোটা প্ৰতিক্ৰিয়া হয়, অৰ্থাৎ আপুনি ব্যৰ্থ হোৱাৰ পাছতো আপোনাৰ এনাৰ্জি লেভেল সেই পৰিমাণে থাকে, তেন্তে সম্পূৰ্ণৰূপে নিশ্চিত হওক যে আপোনাৰ বাবে ভাল সময় আহিছে। ২ নম্বৰতে হৈছে যদিহে ঘৰত কোনো শিশুৰ জন্ম হয়, শাস্ত্ৰৰ অনুসাৰে ঘৰত যদি কোনো নতুন অতিথিৰ আগমন হয় তেন্তে বুজিব লাগিব যে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বাবে ভাল কিছু হ'ব খুজিছে, কাৰণ যি নতুন অতিথি আপোনাৰ ঘৰত আগমন ঘটিছে সেই অতিথিজনক স্বয়ং ভগৱানে পঠাইছে। যদিহে লক্ষ্য কৰি চোৱা হয়, যিখন ঘৰত শিশুৰ জন্ম হয় সেই ঘৰখনত আনন্দৰে ভৰপূৰ হয়। ৩ নম্বৰতে যদিহে আপোনাৰ জীৱনত কোনো অচিনাকি ব্যক্তি যেনে জ্ঞানী ব্যক্তি বা পণ্ডিত কোনো সৎ ব্যক্তিৰ লগত হঠাৎ কৰি আপোনাৰ পৰিচয় হয় আৰু তেওঁলোকৰ কথাত আপুনি প্ৰভাৱিত হয়, তেন্তে আপোনাক এনে ইংগিত প্ৰদান কৰে যে আপোনাৰ জীৱনত হয়তো কোনো ভাল কিছু হ'ব ধৰিছে। ৪ নম্বৰতে সপোনত যদি আপোনাৰ কোনো দেৱ-দেৱীৰ দৰ্শন হয় বা কোনো দেৱ-দেৱীৰ মন্দিৰ দৰ্শন হয় তেন্তে আপোনাৰ বাবে ই অতি শুভ স্বপ্ন, আপোনাৰ বাবে অতিকৈ শুভ ইংগিত। গতিকে দেৰি নকৰি সেই দেৱ-দেৱীৰ পূজা অৱশ্যেই কৰক, ভাল সময় নিশ্চিতভাৱেই আহিব। ৫ নম্বৰতে ২-৪ দিন বা সপ্তাহৰ মূৰে মূৰে যদি আপোনাৰ ঘৰত কোনো অসহায় গৰীব ব্যক্তি বা ভিক্ষাৰীয়ে সাহায্য বিচাৰি আহে তেন্তে তেওঁলোকক কেতিয়াও খালী হাতে নিফিৰাব। আপোনাৰ সাধ্য অনুসাৰে যি পাৰে তেওঁলোকক দান কৰিব, কাৰণ এনে কিছুমান ঘটনাই ইংগিত কৰে যে আপোনাৰ জীৱনত কোনো কিছু ভাল হ'ব ধৰিছে।